অসমীয়া একদম পিয়ৰ খাদ্য বুলি ক'ব লাগে। আজি বনাম ইয়া কচু ঢেকীয়া ঔটেঙা। আহকচোন এতিয়া আপোনালোকে মোৰ লগত চাওক কেনেকুৱানো হয় তৰকাৰীখন, কেনেকৈ বনাওঁ গোটেইখিনি আপোনালোকক দেখাই যাম। মিহি মিহিকৈ ঢেকীয়াখিনি কাটি ল'লোঁ, কচু সৰু সৰু টুকুৰা কৰি ল'লোঁ আৰু ঔটেঙাও মই টুকুৰা কৰি ল'লোঁ। এতিয়া আমি বনাম কেৰাহীত। এতিয়া বনা কচুৱে ঢেকীয়াই সিজোৱাৰ পিছত মই এতিয়া ঔটেঙাটো দি দিছোঁ। ঔটেঙাটো অকণমান ভাজি পিনি ঢাকন মাৰি অকণমান সিজাবতে লাগিলে পানী দি দিম আৰু তাৰপিছতে আমাৰ ঔটেঙা ঢেকীয়া জোল হৈ যাব। ইয়াত দেখিছে এতিয়া আমাৰ ফাইনেল তৰকাৰীটো হৈ গৈছে, উতলিছে। কচুটো দেখিছে, কচুটো ইমান ধুনীয়া কচু নহয়, ইমান ধুনীয়াকৈ সিজি গৈছে। ইয়াত সিজি গৈছে। দোকানীটোক আনোতে সুধিছিলোঁ যে কচু চাব নিসিজিব বোলে। দোকানীটোৱে কৈছে চিন্তা নকৰিব বাইদেউ, মমৰ নিচিনা গলি যাব বোলে। মই বোলো যদি নিসিজে চাবা, মই আকৌ সেনেকৈ লৈ গুচি আহিম বোলো, নিসিজাকৈ কচু লৈ গুচি আহিম, নিসিজিব লাগিব। হাঁহিছে আৰু তেতিয়া। কিন্তু ফাইনেলি কচুখিনি সঁচাকৈ বেপাৰীটোৱে কোৱা মতে ধুনীয়া সিজিছে। আৰু অলপ পানী শুকাবলৈ দিম, তাৰপিছতে ইয়াৰ আচল সোৱাদ আহিব। ফাইনেলি আমাৰ তৰকাৰী হৈ গৈছে। মই এতিয়া অকণমান টেষ্ট কৰি চাম কেনেকুৱা হৈছে, আৰু জোলকণ আপোনালোকক মই দেখাম। মজা টেঙা হৈছে, মানে ঔটেঙাটো মই টেঙা নহ'ব বুলি আহিছিলোঁ, কোমলীয়া দেখি বৰ ধুনীয়া টেঙা হৈছে। একদম মজা হৈছে। ফাইনেলি দেওবৰীয়া থালি, ঢেকীয়া কচু ঔটেঙা জোল, বেঙেনা ফ্ৰাই, সৰু আলু ফ্ৰাই আৰু ভাত পিচ জলকীয়া। যিহেতু আমি নিৰামিষ ভাত খাওঁ, গতিকে থালিখন একদম নিৰামিষ থালি। থেংক ইউ। কেনেকুৱা পালে জনাব আপোনালোকে।